নিজক পৰিৱৰ্তন কৰাৰ আটাইতকৈ শক্তিশালী টুলছ হৈছে এফাৰ্মেশ্যন। যি শব্দ আমি নিজকে বাৰে বাৰে কওঁ আৰু আমাৰ ছাবকনচিয়াছ মাইণ্ডে সেইটো একচেপ্ট কৰি লয় আৰু তাৰে একৰ্ডিঙত ছাবকনচিয়াছ মাইণ্ডে কাম কৰিবলৈ লয়। কনচিয়াছ মাইণ্ডৰ তুলনাত ছাবকনচিয়াছ মাইণ্ড বহুত বেছি পাৱাৰফুল হয়। যিকোনো শব্দ যদি এবাৰ ছাবকনচিয়াছ মাইণ্ডে একচেপ্ট কৰি লয়, সঁচা বুলি ভাবি লয়, সেইটো যিমানেই ডাঙৰ নহওক কিয়, যিমানেই অসম্ভৱ নহওক কিয়, যিকোনো পৰিস্থিতিত তাক সম্ভৱ কৰি তোলে। নিজৰ মাইণ্ডক কণ্ট্ৰল কৰিবলৈ গোটেই পৃথিৱীত এফাৰ্মেশ্যনতকৈ বেহেতৰ আৰু একোৱেই হ'ব নোৱাৰে, যাক আমি ধ্যান বুলিও ক'ব পাৰোঁ, আৰু সকলো ধৰ্মতেই তাৰ কথা উল্লেখ আছে। এই এফাৰ্মেশ্যনে আপোনাৰ গোটেই জীৱন পৰিৱৰ্তন কৰি দিব পাৰে। সকলোৱে জানে কিন্তু ট্ৰাই নকৰে। যদি আপুনি 21 দিনলৈ এফাৰ্মেশ্যন কৰে, আপোনাৰ লাইফতো সেই চেঞ্জেছ দেখিবলৈ পাব। আপুনি বহুত বেছি হেপিনেছ ফিল কৰিব। আপোনাৰ মাইণ্ডছেট সম্পূৰ্ণৰূপে চেঞ্জ হৈ যাব। আপোনাৰ ব্যৱহাৰ, আপোনাৰ এটিটিউড সম্পূৰ্ণৰূপে চেঞ্জ হৈ পৰিব। আপোনাৰ ভিতৰৰ নেগেটিভিটি, ডিপ্ৰেশ্যন, এনজাইটি বহুত পৰিমাণে কম হৈ যাব। আপোনাৰ লাইফ মেজিকেলি ট্ৰান্সফৰ্ম হৈ পৰিব। সেল্ফ টক এফাৰ্মেশ্যন সম্পূৰ্ণ কাৰ্যকৰী কৰাৰ কাৰণে আপোনাৰ কনচিয়াছ মাইণ্ডক বাইপাছ কৰি জিৰ' থট লেভেলত বা কনচিয়াছ মাইণ্ডৰ বিচাৰ শূন্য কৰিব লাগিব। আপোনাৰ মন সম্পূৰ্ণৰূপে শান্ত কৰি মোৰ লগত ক'বও পাৰে বা শুনি ইমেজিনো কৰিব পাৰে। কিন্তু আমি যিখিনি নিজকে ক'ম সেইখিনি ইমেজিন কৰক, সেইখিনি ফিল কৰক। ফৰ এক্সাম্পল, এফাৰ্মেশ্যনত যদি কওঁ আই এম হেপী, তেন্তে সেই হেপিনেছক ফিল কৰক, নিজক আনন্দিত হোৱাটো দেখক। যদি আপুনি বাৰে বাৰে কয় মই সুখী, তেন্তে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডেও একচেপ্ট কৰি ল'ব আপুনি সুখী। ঠিক কিছুদিনৰ পিছতে আপোনাৰ ছাবকনচিয়াছ মাইণ্ড ৰিপ্ৰগ্ৰামিং হোৱা ষ্টাৰ্ট কৰিব। সঁচাকৈ মানি ল'ব আপুনি সুখী। এফাৰ্মেশ্যনৰ ওপৰত বহুবাৰ ৰিচাৰ্চ কৰা হৈছে আৰু বাৰে বাৰে সত্য বুলিও প্ৰমাণিত হৈছে। মই বহুত ইজি আৰু চিম্পল শব্দত এই এফাৰ্মেশ্যন প্ৰস্তুত কৰিছোঁ। বলক তেনেহ'লে এফাৰ্মেশ্যন আৰম্ভ কৰা যাওক। আৰম্ভ কৰাৰ আগত আপুনি নিস্তব্ধ আৰু কমফৰ্টেবল ঠাইত 90 ডিগ্ৰী এংগেলত বহি লওক। প্ৰথমতে 2-3 বাৰ দীঘলীয়া উশাহ লওক আৰু ত্যাগ কৰক। প্ৰতিটো উশাহত ইউনিভাৰ্ছৰ অদৃশ্য শক্তি অৰ্থাৎ আপোনাৰ সৃষ্টিকৰ্তাক আপোনাৰ লগত কানেক্ট হোৱাটো ফিল কৰক। প্ৰতিটো উশাহত পৰম সত্তাৰ অদৃশ্য শক্তিক আপোনাৰ মস্তিষ্কৰ মাধ্যমত আপোনাৰ ভিতৰত প্ৰৱেশ কৰাওক। চকু বন্ধ কৰি আপোনাৰ 2 চকুৰ মাজৰ অংশ অৰ্থাৎ নাকৰ ঠিক ওপৰৰ অংশত এক উজ্জ্বল ৰশ্মিৰ অনুভৱ কৰক, যি ৰশ্মিৰ মাধ্যমত আপোনাৰ সৃষ্টিকৰ্তাই আপোনাৰ অদম্য শক্তি প্ৰেৰণ কৰি আছে। মোৰ ভিতৰত প্ৰৱেশ কৰা প্ৰতিটো উশাহেই মোৰ কনফিডেন্স লেভেল আৰু বেছি ইনক্ৰিজ কৰি আছে। মই ত্যাগ কৰা প্ৰতিটো নিশ্বাসতেই মোৰ ভিতৰৰ সকলো নেগেটিভিটি বাহিৰলৈ লৈ গৈ আছে আৰু মোৰ মন সম্পূৰ্ণৰূপে শান্ত হৈ আছে। মই ধন্যবাদ দিওঁ সৃষ্টিকৰ্তাক, যিজনে মোক আজিৰ দিনটো উপভোগ কৰিবলৈ দিছে, যিজনৰ ইচ্ছাত মই উশাহ নিশাহ ল'ব পাৰিছোঁ। মই গ্ৰেটফুল হওঁ কিয়নো মই 2খন চকু পাইছোঁ, ধুনীয়া পৃথিৱীখনক দেখিব পাইছোঁ। ইমান ধুনীয়া প্ৰকৃতি, ইমান ধুনীয়া ইউনিভাৰ্ছখনক মই দেখিব পাৰিছোঁ। মই ধন্যবাদ দিওঁ মোৰ সৃষ্টিকৰ্তাক, যিজনে মোক এবিলিটি দিছে যাতে মই চলিব পাৰোঁ। এই পৃথিৱীত কিমান এনেকুৱা মানুহ আছে যিসকলে চলিব নোৱাৰে, কিন্তু সৃষ্টিকৰ্তাই মোক এইখিনি এবিলিটি দিছে যাতে মই চলিব ফুৰিব পাৰোঁ। মই মোৰ অন্তৰৰ পৰা ভগৱানক ধন্যবাদ জনাওঁ। মোৰ লগত যিটোৱে হৈ আছে সকলোবোৰ ভালৰ কাৰণে হৈ আছে। মই অভিনন্দন জনাওঁ আজিৰ এই সুন্দৰ দিনটোক, আৰু আজিৰ দিনটোক মোৰ জীৱনৰ সকলো বেষ্ট দিনৰ মাজৰ এটা দিন হ'বলৈ গৈ আছে। মই মোৰ জীৱনক লৈ বহুত হেপী। মোৰ জীৱনৰ বাবে সৃষ্টিকৰ্তাৰ ওচৰত মই বহুত সুখী। মই মাত্ৰ পজিটিভ চিন্তা কৰোঁ, যিটোৰ কাৰণে মই গোটেই দিন এনাৰ্জেটিক হৈ থাকোঁ। মোৰ ভিতৰত বহুত এনাৰ্জি আছে, যিটো মই সদায় ভাল কামৰ কাৰণে ব্যৱহাৰ কৰোঁ। মই এক চেম্পিয়ন হওঁ। মোৰ লগত যিসকলে প্ৰতাৰণা কৰিছে, আজি মই সকলোকে ক্ষমা কৰি দিছোঁ। মই যিকোনো কৰোঁ সম্পূৰ্ণ বিশ্বাসত লৈ কৰোঁ আৰু সদায় মনৰ পৰা কৰোঁ। মই বহুত পৰিশ্ৰমী আৰু উদ্যমী হওঁ। মই পৰিশ্ৰম কৰি ভাল পাওঁ। মই যিকোনো কৰিব পাৰোঁ,
কিয়নো সৃষ্টিকৰ্তা সদায় মোৰ লগত আছে। মই কৃতজ্ঞতা জ্ঞাপন কৰোঁ মোৰ মা দেউতাক, যিসকলে মোক এই সুন্দৰ পৃথিৱীত আনিছে। মই মোৰ সকলো সপোন পূৰা কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ। আজি মই নতুন কিছু শিকিবলৈ যত্ন কৰিম, নতুন কিছু কৰিবলৈ যত্ন কৰিম, নতুন কিছু দেখিবলৈ যত্ন কৰিম, কিয়নো মোৰ লক্ষ্যস্থানত উপনীত হ'বলৈ সেই সকলোখিনি কৰিম যিখিনি মোৰ কৰিব লাগিব। মোৰ জীৱন আৰু মোৰ নিজৰ প্ৰতি অগাধ বিশ্বাস আছে। মই বহুত বিশ্বাস কৰোঁ সেইজনক যিজনক মই সদায় আইনাত দেখোঁ। মই ভিতৰৰ পৰা বহুত মটিভেট ফিল কৰি আছোঁ। মই আজি এনেকুৱা কিছু কৰিম যিখিনি মই কেতিয়াও কৰা নাছিলোঁ। মই মোৰ সমস্যাবোৰ বহুত সুন্দৰকৈ সমাধান কৰোঁ। মই মোৰ জীৱনত কেতিয়াও খং নকৰোঁ, কেতিয়াও টেনশ্যন নকৰোঁ। মই বহুত আনন্দিত আৰু বহুত সচেতন মানুহ হওঁ। মই সকলো মানুহৰ লগত সুখত থাকোঁ। মোৰ মুখত আৰু চকুত সদায় হাঁহিৰ চমক থাকে। মোৰ সৌন্দৰ্য সদায় বাঢ়ি গৈ আছে। মোৰ ভৱিষ্যত বহুত সুন্দৰ হ'বলৈ গৈ আছে। মই বহুত প্ৰাচুৰ্যপূৰ্ণ হ'বলৈ গৈ আছোঁ। মানুহৰ মাজত মই সদায় মৰম আৰু ভালপোৱা বিতৰণ কৰোঁ। মই মোৰ সকলো ফালৰ পৰা শিকি আছোঁ। মোৰ প্ৰতিটো দিন মোৰ বাবে বহুত মূল্যৱান, যাৰ দ্বাৰা মই মোৰ সুন্দৰ ভৱিষ্যতৰ ফালে আগুৱাই গৈ আছোঁ। মই বহুত আকৰ্ষণীয় আৰু বহুত ইমানদাৰ হওঁ। মই চুম্বকৰ দৰে হওঁ, যিয়ে কেৱল ভাল বস্তুই আকৰ্ষণ কৰে। মোৰ নিজৰ প্ৰতি বহুত বিশ্বাস আছে। যিখিনি মই কৰি আছোঁ সেই কামৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছে, কাৰণ গোটেই ইউনিভাৰ্চ মোৰ লগত আছে। সম্পূৰ্ণ পৃথিৱীত মই এজন ইউনিক পাৰ্চন হওঁ। পৰিস্থিতি যিমানেই বেয়া নহওক কিয়, মোৰ ফ'কাছ চিৰ পজিটিভ বস্তুৰ প্ৰতি থাকে। মই মোৰ সপোন পূৰা কৰিবৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ। ছ'চাইটিত মই এজন বহুত ৰেছপেক্টেড মানুহ হওঁ আৰু মই সকলোকে সন্মান কৰোঁ। বহুত সোনকালে মোৰ সকলো সপোন পূৰা হ'বলৈ গৈ আছে। মই সম্পূৰ্ণৰূপে এক্টিভ আৰু এৱাৰ হওঁ, কিয়নো মই এজন চেম্পিয়ন হওঁ। I am champion. 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 মোৰ নিচিনা এই পৃথিৱীত আৰু এজনো নাই। মই এজন শক্তিশালী আৰু সকলোতকৈ বেষ্ট হওঁ। I am the best. 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 মই ফিজিকেলি আৰু ইমোশ্যনেলি বহুত ষ্ট্ৰং হওঁ, বিকজ I am number one. 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 বন্ধুসকল, এয়াই আছিলে আজিৰ এফাৰ্মেশ্যন, যিটো মই বহুত পৰিশ্ৰম কৰি আপোনালোকৰ কাৰণে বনাইছোঁ। মনত ৰাখিব, 21 দিনৰ চেলেঞ্জ হয়। আৰু মই সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, আহি থকা দিনবোৰত আপোনাৰ জীৱন সুখময় আৰু আনন্দময় হওক। বন্ধুসকল, এই চেনেলত আগন্তুক সময়ত এনেকুৱা লাইফ চেঞ্জিং ভিডিঅ' আপলোড কৰি থাকিম। গতিকে ভিডিঅ'সমূহ সকলোতকৈ আগত পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিয়ক। থেংক ইউ ছ' মাছ।